মাঘৰ বিহু আহিল মই মাৰ্কেটিং কৰিব মানে দেৰি হৈছে আৰু মানে কি ক'ব দিনটো এনেকৈ ৰখি আছে মানে ভেলা মানে কেতিয়া সন্ধিয়া হ'ব কেতিয়া সন্ধিয়া হ'ব ফাইনেলি সন্ধিয়া হৈ গ'ল আৰু এতিয়া মজাকৈ মাৰ্কেটিং কৰিব কাৰণে আৰু মানে এতিয়া বাজিছে গাইজ 4টা বাজিছে আৰু গাইজ এতিয়া বক্স চক্স লগাই ৰেডি হ'ল চাব পাৰে মজাকৈ আপোনালোকক লগ পাই আছে একদম ৰাতি গাইজ এতিয়া মানে মাৰ্কেটিং কৰিব আছে লগে বেয়া হ'ব লাগে তো মাৰ্কেটিং কৰিব ফাৰ্ষ্ট মাৰ্কেটিং কৰি আহিব তাৰপিছত লগ পাইছে ৰাতি লগ পাইছে পুৰা চাবা গান চান লগাই মানে হাল্লা পুৰা চাউণ্ডটো কমাইছোঁ মানে ভিডিঅ'টো বনাব মানে চাউণ্ড কমাই দিছোঁ মানে আৰু ৰাতি লগ পাইছোঁ লালৈ তোক দেখি মোৰ গাহীৰ হাৰ হাৰ পিপিৰ পাৰ পাৰ কৰে এদিখতো গুমালে কোম্পানী জাহাজে ঢেকিত গুমালে থোৰা এই মনৰে ভিতৰত কিহৰ গুমগুমনি তোকে দেখিবৰে পৰা অ লালৈ তোক দেখি মোৰ फाइनली मार्केटिंग हो गया মানে ইয়াত পুৰা ৰাইজে দি আছে গাইজ ধুনীয়াকৈ মজাকৈ দি আছে আৰু এইপিনে আমাৰ সৰু পোৱালি দি আছে আমাৰ তাত আছে আমি ভাত খাই আছো ভাতত মাৰ গহৰি দি আছো গহৰি এইকেইটা গাইজ আজি খাবৰ কাৰণে বেয়া লাগিছে এইকেইটা চাওকচোন ব্ৰইলাৰ ইয়াত আছে গাই চাব পাৰে ব্ৰইলাৰ কেইটা আছে গৰম পানী হৈ আছে মজাকৈ ইয়াতে দি দিম আৰু ব্ৰইলাৰটো মজাকৈ ৰান্ধনি ইয়াত আছে আৰু ব্ৰইলাৰ খালি কৰি খাই আছোঁ আৰু মজাকৈ বৰ্তমান ভাত হৈ আছে আৰু ৰান্ধনি কিবা ক'বা দেখা সেইটো নকওঁ পুৰা জুইটো দি আছে আৰু এইপিনে কৃষ্ণ আৰু পুৰা মজাকৈ ভাত বনাইছোঁ গাইজ আমি পুৰা হাল্লা মানে পিছপিনে কি ক'ব আৰু মানে শুনা নাপায় একো সেইকাৰণে ভাবিছোঁ আপোনালোকক কি ক'ম আৰু মানে ইমান হাল্লা ক'ব নোৱাৰোঁ সেইকাৰণে জাষ্ট দেখাই আছোঁ আপোনালোক বস্তু ক'বা এতিয়া বৰ্তমান ভাত বনাই আছোঁ অলপ পিছতকৈ চব্জি বনাই আছোঁ ভাত খাই গেল খাই কেনে কবি হা দেই খাই কেনে লাগিছে মজা লাগিছে কেনেকা টেষ্টি না একদম বেষ্ট হ'ব
অলপ চাহ অলপ অলপ অমল অমল খাই কেনে লাগিছে কিমান বঢ়িয়া হা দাদা দাদা বঢ়িয়া না চব্জি বেছি নাই আৰু চাব পাৰে পুৰা সোৱাদ দিছে না বোলে কোৱা অলপমান আছে গৈ মজাখিনি আমাৰ কাৰণে আৰু এটা গাৰ্লফ্ৰেণ্ডত পুৰা বিজি হৈছে আৰু পুৰা কাম চলি আছে চব মাৰিব লাগে এক লগতে अभी चाहिए मुझे ইমান ধুনীয়া বজি আছিলে नाजाने ने घोकटा है আমাৰ নিয়ম চিয়ম কৰি লৈছে মানে পিঠা চিঠা চব দি লৈছে প্ৰসাদ চসাদ মানে ধুনীয়াকৈ জ্বলাই আছে গা পা ধুই কিনে টিকুৱে তো গাইছ যিহেতু ইমানে আছে ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ইমান ভালকৈ দেখাব নোৱাৰিলোঁ কিয়নো মানে কাম চাম কৰিব লগা হ'ল ন মানে ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক আৰু